মই সুৰজ মিঠা মই বৰ ভাল পাওঁ কালি মোৰ শ্ৰীমতীয়ে গামোচাত 4টা গাঁঠি দেখি লাজেই কৰিলে কিবা ভাল খবৰ থাকিলে গাঁঠি মাৰিব লাগে এতিয়া কথাটো হ'ল সন্তান জন্মৰ খবৰটো এটা ভাল খবৰ আৰু সেই 4টা গাঁঠি সেই বিশেষ দিনটোত কৰণীয় কামৰ কথা মনত পেলাই দিয়ে প্ৰথমে ধন ৰাহি কৰা কাৰণ ডেলিভাৰী সময়ত গাড়ী মটৰ খোৱা বোৱা আৰু দৰৱৰ বাবে পইচা লাগিবনে নাই দ্বিতীয়তে ডেলিভাৰীৰ বাবে উচিত স্থান নিৰ্ণয় তৃতীয়তে হস্পিটেল যাবলৈ গাড়ীৰ ব্যৱস্থা কৰি ৰখা চতুৰ্থ আৰু অন্তিম কথা আশা বাইদেউ হস্পিটেল আৰু গাড়ী মতাৰ কাৰণে ফোন নম্বৰ ভালদৰে মনত ৰাখা যেতিয়া মোৰ বাইদেউৰ প্ৰসৱৰ সময় হৈছিল ভিনদেউৱে কোনো প্লেনিং কৰা নাছিল আৰু ইমাৰ্জেঞ্চি দৰে এক পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু 10 জনৰ ভিতৰত 2জনেই এনে জটিল অৱস্থাৰ সন্মুখীন হয় মই তেতিয়াই সিদ্ধান্ত লৈছিলো যে মই এনেকুৱা ভুল নকৰো কালি মই ডেলিভাৰীৰ বাবে সাঁচি ৰখা পইচা গণিছিলো যিমান পইচা মই সাঁচিছিলো তাতকৈ বেছি ওলাল মই আচৰিত হলো তেতিয়া পাছফালৰ পৰা জেলেবিলৈ মোৰ পত্নী ওলালেহি আৰু ক'লে আপুনি ইমান জ্ঞানী মানুহ আপোনাৰ পত্নী মূৰ্খ হ'ব পাৰে নেকি মইও মোৰ আচলত গাঁঠি মাৰি লৈছিলো এতিয়া মোৰ কথা যদি বিশ্বাস হোৱা নাই ডাক্তৰ অনিতা বাইদেউৰ কথা শুনি লওক তেখেতে সকলো কথা জানে আটাইতকৈ মনত ৰাখিবলগীয়া কথা হ'ল এটাই যিকোনো ডেলিভাৰীৰ সময়ত বিপদ আহিব পাৰে যেতিয়াই তেতিয়াই সেয়েহে ভাল খবৰ পোৱাৰ লগে লগে গাঁঠি মাৰি ল'ব অৰ্থাৎ প্ৰস্তুতি পূৰ্ণোদ্যমে